শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নত আজি দুখনকৈ গ্ৰন্থ উন্মোচন। আজি এখন উপন্যাস আৰু এখন কাব্য গ্ৰন্থৰে চহকী হ'ল অসমীয়া সাহিত্যৰ ভঁৰাল। আজি জামুগুৰি কবি সন্মিলনৰ উদ্যোগত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সহযোগত ইউনিয়নৰ সভাকক্ষত ডাঃ হৰেণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত দুগৰাকী কবি সাহিত্যিক ক্ৰমে মণিমালা শইকীয়াৰ কবিতা পুথি একাজলীৰ অনুভৱ আৰু কৰ্পূৰ মঞ্জুৰী কলেজীয়া জীৱনৰ পটভূমিত ৰচনা কৰা উপন্যাস অনুৰণন উন্মোচন কৰা হয়। সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী ডাঃ চাৰু চহৰীয়া নাথ, সাহিত্যিক পেঞ্চনাৰ মনুমতী কুৰ্মী, দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডাঃ স্বাধীনতা মহন্ত প্ৰমুখ্যে বিশিষ্ট লোকসকলৰ উপস্থিতিত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কৰ্পূৰ মঞ্জুৰী উপন্যাস অনুৰণন আৰু কবি সাহিত্যিক তথা জামুগুৰি কবি মঞ্চৰ সভাপতি তৰুণ বৰুৱাই কবি মণিমালা শইকীয়াৰ কাব্য গ্ৰন্থ একাজলীৰ অনুভৱ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উক্ত অনুষ্ঠানত তেজপুৰৰ কেইবাগৰাকী সংবাদকৰ্মীৰ লগতে তেজপুৰ জামুগুৰি হাটৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আৰু এই কিতাপখন অইন একো নাই, মই সমাজত দেখি থকা ঘটনাবিলাক, প্ৰকৃতিৰ ঘটনাবিলাক, কিছুমান কথাই মোৰ অন্তৰত খুন্দা মাৰে আৰু সেইখিনি কথাকে মই ইয়াত প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ। অগণন কিতাপ তেজপুৰৰ পৰা প্ৰকাশ পাইছে। আনকি সেইদিনাখন মই আচৰিত হৈছোঁ, ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত কণমানি ল'ৰা এজন, ক্লাছ 12 বছৰীয়া নে কিমান বছৰীয়া ল'ৰা এজনে এখন কিতাপ লিখিছে। তেওঁ এতিয়ালৈকে 3খন কিতাপ লিখিছে, 12 বছৰীয়া ল'ৰা, ইংলিছত। গতিকে এতিয়া আমাৰ তেজপুৰৰ কাৰণে খুব ভাল আইন বা শোণিতপুৰ জিলাৰ কাৰণে এটা বিৰাট ভাল চিহ্ন যে আমাৰ মানুহে, আমাৰ যিবিলাক মানুহে কোৱা হয় যে আজিকালি মানুহে কিতাপ নপঢ়ে, আজিকালি মানুহে কিতাপ নিলিখে, আজিকালি কিতাপৰ প্ৰতি মানুহৰ ধাউতি নাই, কিন্তু যিটো দেখিছোঁ যে মানুহৰ ধাউতি এতিয়াও কমা নাই। এখনি উপন্যাস কৰ্পূৰ মঞ্জুৰী তালুকদাৰ ইতিমধ্যে সভাপতি ডাঙৰীয়াই কৈছে ভাষাৰে উন্মোচন কৰিব। আন এখন কবিতা মণিমালা বাইদেউ তৰুণ বৰুৱা ছাৰে উন্মোচন কৰিব। আৰু বিশেষকৈ আমাৰ সভাৰ উদ্দেশ্য হ'ল এই গ্ৰন্থ দুখন উন্মোচন কৰা। শোণিতপুৰৰ পৰা দুৰ্গা পৌডেলৰ ৰিপৰ্ট SN India 24।